सनितपुर जिल्लानि सिङाव थानाय हग्राजुलि ओनसोलनि मेलेमजिबि मेलाव मेलेमजिबिफोरा मैयानि जिथुनाखि 3.1 दफाखौ मावफुंजानायखौ खोनानानै मेलेमजिबि खौरां मेल लानायाव मा बुंदों बेखौ फैदो खोनासंसै नायलांबाय थाबानो जाबाय। गिबियावनो हग्राजुलि हालामनिफ्राय बिटिआर एकर्डनि 3.1 आव थानाय दफाखौ मावफुंनानै होनायनि थाखाय भारतनि प्राइम मिनिस्टार नरेन्द्र मोदी, भारतनि होम मिनिस्टार अमित शाह आरो आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा आरो बिटिआरनि चिफ प्रमद बर' आरो बिटिआरनि डिपुटि चिफ गबिन्द बसुमतारी, दुलाराय बर' फरायसा आफादनि मानगोनां गाहाय आफादगिरि दीपेन्द्र बर' सार आरो जोंनि दिकियाजुलि समस्तिनि एमएलए अशोक सिंघाल सारमोननिसिम रोजा रोजा साबायखर बावहरग्रोनाय थाबाय। बेजों लोगोसेनो थाबैनो माखासे थालांनाय खामानिफोरखौ हा-हुनि खामानिफोरखौ थाबैनो मावफुंनानै होगोन होननानै हग्राजुलि हालामनि जानानै गुरै आरज खालामहरनाय थाबाय। एरिया एक्सटेनसनानो जोंनि सनितपुर आरो बिश्वनाथ जिल्लानि बिराद गिदिर मोनसे सिमांमोन। बे मोनसे सिमाङा दिनै रोखा मोगथां महराव जाफुंबाय। बिनि थाखाय जोङो जोबोद गोजोननाय मोनबाय। আজি সনিতপুৰ জিলাৰ হগ্ৰাजुলি অঞ্চলৰ হৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদীজী ডাঙৰীয়া লগতে আৰু সন্মানীয় আমাৰ হোম মিনিষ্টাৰ অসমৰ প্ৰধানমন্ত্ৰী লগতে শৰ্মা আমাৰ অসমৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ বিটিআৰৰ আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে একচুৰ অল আসামৰ প্ৰেচিডেণ্ট আমাৰ দীপেন বড়ো ডাঙৰীয়া দেৱক লগতে আমাৰ এই হগ্ৰাজুলি ঢেকীয়াজুলি অঞ্চলৰ বা ঢেকীয়াজুলি সমষ্টিৰ এমএলএ অশোক সিংহাল ডাঙৰীয়া দেৱক বৰ বিশেষ মানে সুখেৰে আনন্দিত এটা আমাৰ অঞ্চলৰ হৈ এটা শুভেচ্ছা যাপন কৰিবলৈ বিচাৰিছোঁ। কাৰণ আমাৰ জীৱনত এটা সপোন, যি সপোন আমি বহু বছৰ ধৰি এটা সপোন ৰচাইছিলোঁ, সেই সপোন আজি বাস্তৱত যিহেতু আমাৰ হ'বলৈ গৈ আছে বা লোকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ছাৰ, অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া, লগতে বিটিআৰৰ সচিব মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো, লগতে ডিপুটি চিফ মাননীয় গোবিন্দ বসুমতাৰী, লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ মুখ্য সভাপতি মাননীয় দীপেন বড়ো ছাৰ, লগতে ৭১ নং বিধানসভা সমষ্টিৰ মাননীয় এমএলএ শ্ৰীযুত অশোক সিংহাল ছাৰ হতলৈ হগ্ৰাজুলি অঞ্চলৰ হৈ আমি যোৱাকালি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসত অসমৰ মুখ্যমন্ত্ৰী ছাৰে যিটো বিটিআৰ এক্সটেনশ্যনৰ সীমা নিৰ্ধাৰণ কৰি দিলে, সেইলৈ আমি হগ্ৰাজুলি অঞ্চলৰ সকলো বড়ো ৰাইজে নথৈ আনন্দিত হৈছোঁ। সেয়েহে আমি হগ্ৰাজুলি অঞ্চলৰ সকলো ৰাইজৰ হৈ আজি আমি তেওঁলোকলৈ শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকলৈ অনুৰোধ কৰাৰ লগতে আশা ৰাখিছোঁ, যিহেতু বিটিআৰ চুক্তিৰ অন্তৰ্গত কিছুমান কাৰ্যকৰী থকাবিলাক সোনকালে যাতে সফল হয়, তাৰ বাবে আমি কামনা কৰিলোঁ।